হেল্ল' বন্ধুবৰ্গসকল, জ্যেষ্ঠজনক নমস্কাৰ জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আমাৰ বেটাক মাকে চাগু বনাই মেলি খুৱাবলৈ আৰম্ভ কৰিছে, কাৰণ ই যিহেতু ডাঙৰ হৈছে, মাকৰ গাখীৰ পৰা পেট নভৰা হৈছেগৈ। তো সকলোৱে ছাজেষ্ট কৰিলে যে চাগু অলপ বইল কৰি খুৱাবি বুলি। তো আপোনালোকেও কেনেকৈ খুৱাই বা কি ধৰণে খুৱালে ভাল কমেণ্টত জনাবচোন। আমাৰ বেটা খোৱাৰ সময়ত তাৰ খেল ধেমালি বেছিহে মন যেতিয়া ফুৰি থাকে পূৰা খেলত ব্যস্ত হৈ থাকে আৰু এই কাপোৰখন অলপ এনেকৈ মাৰি থোৱা দেখি কিনে ভাবিছোঁ কেলৈ মাৰি থৈছে। সি সনাই মুঠ থকাৰ কাৰণে মাকে দিনত এইটো ব্যৱস্থা কৰি দিয়ে, যিহেতু বেছিকৈ ডাইপাৰ পিন্ধালে বেয়া, সেইটো কাৰণে এইবোৰ ব্যৱস্থা কৰি দিছে। মন ভাল আছে, পূৰা ধুনীয়াকৈ খেলে। তো আপোনালোকে জনাব কেনেকৈ খোৱালে ভাল আৰু কি খোৱালে ভাল ছমহীয়া বেবীক, আপোনালোকে জনাবচোন কমেণ্টত। দেখিছে, তো আমাৰ বেটাকো আমি তেতিয়া খুৱাম। আজিলৈ ধন্যবাদ। ভিডিঅ'টো